বন্ধুসকল, আজি আমি ইয়াতে এটা ফাৰ্মত আহিছোঁ। ইয়াতে দেশী মুৰ্গী আৰু টাৰ্কি, গিনি ফুৱেল মানে মিক্সিং বহুতো ধৰণৰ মানে মুৰ্গী কুকুৰা পালন কৰি আছে। তো আপোনালোকক সব দেখাম। টাৰ্কি আৰু পাৰ চৰাইও পালন কৰি আছে, তো সব দেখাম আপোনালোকক। তো এইটো ফাৰ্ম হ'ল এই আবুল কালাম ভাইৰ ফাৰ্ম। তো ইয়াতে আহিছোঁ, তো কালাম ভাইৰ লগত অলপ কথা পাতিম। তো কালাম ভাই, কেনেকুৱা খবৰ? খবৰ ভাল। খবৰ ভাল না? আচ্ছা, আপোনাৰ কি আছে ফাৰ্মত মুৰ্গী? গিনি ফল আছে, টাৰ্কি আছে, দেশী মুৰ্গী আছে, হাঁহ আছে আৰু পাৰ চৰাই আছে। পাৰ চৰাই আছে না? টাৰ্কি কিমানটা আছে? টাৰ্কি বৰ্তমানে বেছি নাই, 8টা মান আছে আৰু কি। আৰু গিনি ফল 14টা মান আছে। তিতি পাখি বৰ্তমান কি খুৱাই আছে টাৰ্কিবিলাকক? এইটো ষ্টাৰ্টাৰ দানা খুৱাই আছোঁ টাৰ্কি। আৰু দেশী মুৰ্গী কিমানটা আছে? দেশী মুৰ্গী 80টা মান আছে আৰু কি। 80টা না? আৰু আছিল না কি? আৰু আছিল, বিক্ৰী কৰি দিছোঁ। বিক্ৰী কৰিছে। সেইখিনি কেনেকৈ পালন কৰি আছে বৰ্তমান? সেইখিনি সৰু থাকাতে মানে ফাৰ্মতে পালন কৰিছোঁ, কিন্তু এতিয়া বাহিৰত এৰি দিছোঁ। মানে দানা পানীটো অলপ কম লাগে, সেইকাৰণে বাহিৰত এৰি দিছোঁ। মাতলে মানে আহে। আৰু মানে কিমান ওজন আহিছে এইবিলাকৰ? বয়স কিমান? বয়স 3 মাহ মান হৈছে। 3 মাহত মানে 1 কেজি এনেকুৱা হৈছে আৰু কি। 1 কেজি হৈছে? 1 কেজি হৈছে। কি বৰ্তমান কি খুৱায়? মানে বৰ্তমানে ঘৰুৱা খাদ্য বৰ্তমানে কি খুৱায়? ভাত, চাউল, ধান যি মানে ঘৰত আছে ইয়ে দিওঁ। মানে ঘৰুৱাভাৱে এৰি দি পালন কৰে? ঘৰুৱাভাৱে এৰি দি পালন কৰি আছোঁ। ধান চাউল চব খুৱায়? চব খুৱাই আছোঁ। আৰু কিবা আৰু কি আছে আপোনাৰ? পাৰ আছে। পাৰ আছে না? কিমান দিন ধৰি এই ফাৰ্ম কৰি আছে? বেছি দিন হোৱা নাই, 6 মাহ মান হৈছে। 6 মাহ না? 6 মাহ আগতে কি কাম কৰিছে? আগতে মানে এনে খেতি বাৰী কাম চাম কৰিছোঁ। এতিয়াও কৰোঁ, খেতি বাৰী কামেই কৰোঁ, মানে তাৰ মাজেদি এইটো কৰি আছোঁ। আচ্ছা, কেনেকুৱা আপোনাৰ লাভ কেনেকুৱা হৈ আছে? মানে ফাৰ্ম কৰিলে লাভ আছে, কিবা লাভ পাই আছে না নাই? লাভ পাই আছোঁ, সেইকাৰণেতো কৰি আছোঁ। আৰু কি ভৱিষ্যত কি ডাঙৰ কৰি ডাঙৰ কৰি কৰিম বুলি আশা আছে। মানে ঘৰ চৰ বনাই আছোঁ। ঘৰ চৰ বনাই সেনে আৰু বেলেগ বস্তু আনিম। এই যে কিবা বাজৰি তাজৰি এইবিলাক আনিম, ককাটেল চকাটেল এইবিলাক আনিম। বৰ্তমানে অনা নাই, মানে ঘৰ নাই, সেইকাৰণে অনা নাই। ঘৰটো বনাই ল'ম আগত, তাৰপিছত আনিম আৰু। আচ্ছা, আৰু আপোনাৰ 6 মাহ হ'ল পালন কৰা? 6 মাহ হ'ল। আৰু এই আপোনাৰ মুৰ্গী কিবা বেমাৰ চেমাৰ তেনেকুৱা পাইছে নেকি এই 6 মাহৰ ভিতৰত? বেমাৰটো অলপ চলপ পাবই। এই মুৰ্গী মানে কি, এইটো এই ঠাণ্ডা বেমাৰটো এইটোৱে বেছি হয়, আৰু বেলেগ একো নাই। অলপ ভিটামিন চিটামিন মানে এই পেলুৰ দাৱাই টাৱাই এইবিলাক খোৱালে মানে ঠিক হৈ যায়। আৰু এণ্টিবায়'টিক অলপ এণ্টিবায়'টিক দিব লাগে। ঠাণ্ডাৰ কাৰণে কি খোৱা? এণ্টিবায়'টিক? এণ্টিবায়'টিক দিব লাগে ঠাণ্ডাৰ কাৰণে। আৰু টাৰ্কিবিলাকৰতো কোনো অসুবিধা হোৱা নাই? নাই, বৰ্তমানে এতিয়াও অসুবিধা হোৱা নাই। এইটো সৰু থাকোঁতে 3টা ভেকচিন আছিলে, 3টা ভেকচিনে কৰা হৈছে। সেইকাৰণে মানে এতিয়ালৈকে বেমাৰ চেমাৰ একো হোৱা নাই। মানে ঔষধৰ বাহিৰত আৰু কিবা কি বস্তু খুৱায়? ঘৰুৱাভাৱে কি খুৱায় আৰু কিবা খুৱায় নেকি? নাই, ঘৰুৱাভাৱে আৰু কি খুৱাওঁ, মানে অলপ মাজে মাজে সপ্তাহত 2 দিন ভিটামিন দিব লাগে। নহয়, ঘৰুৱা ঔষধ কি খুৱায়? ঘৰুৱাকৈ একো নোখোৱায়? নাই, ঘৰুৱা ঔষধ একো নিদিওঁ। আচ্ছা, তাৰমানে বজাৰৰ পৰা কিনা ঔষধ যিবিলাক আছে এইবিলাকে? এইবিলাকে দিওঁ। আচ্ছা, আৰু এটা তাৰমানে আপোনাৰ ইয়াতে যে ফাৰ্মখন যে বনাইছে, কিমান খৰচা আহিছে? আৰু আপুনি মানে এই চাংঘৰ বনাইছে, চাংঘৰ কিয় বনালে? মানে এইটো বাঁহৰ চাং বনাইছোঁ। বাঁহৰ বনাইছে? বাঁহৰ চাং বনাইছোঁ, ঘৰটো বনাইছোঁ বাঁহৰে, মানে পেপাৰ দি বনাইছোঁ। মানে চব মিলি মানে বাঁহ চাহ কিনি আছোঁ, চব কিনা হাজিৰা কামলা দি কৰা হৈছে। নিজেও লগত কৰিছোঁ, চব মিলি মানে 21,000 টাকা মান গেছে আমাৰ। আপোনাৰ এইটো মানে কমপ্লিট হোৱাতে 21,000 টাকা গেছে আমাৰ। আৰু ওপৰত এতিয়া কি দিছে? তিৰপাল দিছে? তিৰপাল দিছোঁ ওপৰত তিৰপাল। সেইকাৰণে 21,000ত হৈছে, নহ'লে আৰু বেছি খৰচা হ'ল? বেছি খৰচা হ'ল। আৰু আপোনাৰ এই চাংঘৰ দিছে কিয়? মানে ওখ কৰি দিয়াৰ কাৰণটা কি? ওখ কৰি দিছোঁ মানে ইয়াত মানে অলপ পানী পৰিলে মানে দিগদাৰ হয়, বানপানী হয়। বানপানীৰ কাৰণে মানে ওখ কৰি দিছোঁ। এই ওখ কৰাতে পানী হোৱা নাই। এনেতো ঠিকেই আছে। ঠিকেই আছে। আপোনাৰ ঘৰটা কিমান দীঘল? মানে এইটো এই লম্বা এই 26 হাত মান আছে। 26 না? কিমান মুৰ্গী এনে পালন কৰা যায় ইয়াতে? ইয়াত মানে 500 মান পালন কৰা যায়। 500 না? আপুনি কিমান পালন কৰিছিলে? আমি 300 মান, ফাৰ্ষ্টত 300 মান পালন কৰিছোঁ।
300 এইটো আছে তাতেতো কোনো অসুবিধা হোৱা নাই নাই অসুবিধা হোৱা নাই আচ্ছা আপনি আৰু এটা বস্তু সুধিম আপোনাক কথা সুধিম মানে আপনি যে মুৰ্গী পালন কৰি আছে তো এইটো ইয়াৰ পৰা হয়তো কিবা লাভ পাই আছে সেইকাৰণে পালন কৰি আছে তাৰো যদি কিবা বেলেগ বহুতো হয়তো সমাজত বহুতো মানে বেকাৰ মানুহ আছে এনে বহি আছে তো সিহঁতে মুৰ্গী পালন কৰিব খোজে তো সিহঁতক আপুনি কি পৰামৰ্শ দিব যে সিহঁতক পালিব দিব না কি ক'ব আপুনি নাই ঘৰত বহি আছে যদি কাম কাজ নাই অলপ চলপ কাম আছে তথাপি ষ্টুডেণ্ট আছে সেইবিলাকো কৰিব পাৰে আৰু কিছুমান মানুহ ঘৰত এনে বহি আছে কাম জাম নাই সিহঁতে মানে অলপ চলপকৈ কৰিব পাৰে অসুবিধা নাই ফাৰ্ষ্টত মানে অলপকৈ কৰিলেই হ'ব তাৰমানে ফাৰ্ষ্ট টাইমত কিমানটা লোকেল মুৰ্গী যদি পালন কৰে তেতিয়া কিমানটা দি ষ্টাৰ্ট কৰিলে ভাল মানে নতুন মানুহৰ কাৰণে কমচে কম 100 মুৰ্গীটো আনিব লাগিব 100 100 মুৰ্গী দি পালন কৰিলে মানে 100 দি মানে শিকিব লাগিব ফাৰ্ষ্ট টাইম ফাৰ্ষ্টত শিকিব লাগিব 100 দি মানে ষ্টাৰ্ট কৰিলে হ'ল আচ্ছা বৰ্তমান যে 100 দি ধৰক নতুন মানুহে কৰিব কিমান দিন বোৰ্ডিং কৰিব লাগিব মানে নাই বেছি দিন কৰিব নালাগে কিমান দিন কৰিব লাগিব 15 দিন মান বোৰ্ডিং কৰিলে হ'ব এই সময়ত মানে গৰম কাৰণে 15 দিন মান কৰিলে হ'ব আচ্ছা ভেকচিন কেইটা ক্লিয়াৰ কৰি ৰাখিলে আৰু বৰ্ডাৰটো মানে 15 দিন কৰিলে ভেকচিন আপুনি ফাৰ্ষ্টত কিমান দিনত দিয়ে এইটো মানে জিৰো থাকাতে মানে 8 দিনৰ পৰা ষ্টাৰ্ট কৰিব লাগিব মানে 7-8 দিনৰ পৰা ষ্টাৰ্ট কৰে 8 দিনৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আচ্ছা তো ধন্যবাদ আপনার ফার্মখন চাই ভাল লাগিল ধন্যবাদ